চাওক পানীখিনি পুৰা নীলা দেখা পাইছে আপোনালোকে নীলা কিমান নীলা চাওক কিমান ভাল লাগিছে এইটো ৱাটাৰফলটো ওপৰৰ পৰা পানী নামিছে চাওক ৱেলকাম টু এছ ইউটিউবাৰ আমি আহি আছোঁ শ্বিলঙৰ আমি যাম প্ৰথমতে কাঞ্চুৰী ফলছ তাৰপিছত যাম ডাউকি এতিয়া আমি ৰাতি আপোনাৰ 3টা বজাত আমি ওলাইছোঁ 12 বজাৰ পৰা ৰাতি আমি এতিয়া আহি পালোহি শ্বিলং পোৱাহি নাই আমি গুৱাহাটীৰ পৰা শ্বিলঙৰ ৰাস্তাটোত আছোঁ অলপ পোহৰ হৈছে অলপ এতিয়া প্ৰায় 4টামান বাজিছে আৰু ঠাণ্ডা মানে একেবাৰে ঠাণ্ডা কুঁৱলীটো অলপ পৰি আছে ৰাস্তাটোত আহি কিন্তু ভাল লাগে দেই কিন্তু আমি বেছিকৈ দেখা পালোঁ ট্ৰাক বহুত ৰাস্তাত চলাবলৈ অসুবিধাই হৈ যায় যথেষ্ট দূৰো 12 বজাৰ পৰা ডাউকি প্ৰায় 250 কিলোমিটাৰ আমি কোন আহিছোঁ এয়া মই আৰু মোৰ লগত আহিছে এয়া মুন্না আৰু পিছফালৰ সদস্য কেইজন চাওক 3জন তেওঁলোক আৰামত বহি আহিছে এইখন চাওক চাইনবোৰ্ড চোৱাইলৈ আছে 80 কিলোমিটাৰ আমি ৰাইট চাইডে যাম শ্বিলঙৰ ফাললৈ তাত সেইফালে গৈ আমি উমিয়াম লেক চাম তাৰপিছত আমি আকৌ এই হাইৱেত জোৱাই ফালে আকৌ যাত্ৰা কৰিম এয়া পাই গ'লোহি পানী উমিয়াম লেক আমি ৰাস্তা কাষৰ পৰা উমিয়াম লেকটো অলপ চাই পেলাই আমি আকৌ জোৱাইলৈ যাত্ৰা কৰিম টাইম কিমান হৈছে টাইম 5:45 আমি এতিয়া আছোঁ ক'ত আছোঁ এতিয়া আমি উমিয়াম লেক আমি অলপ সময় ৰৈ পেলাই তাৰপিছত যাম আমি জোৱাই কেনেকুৱা হৈছে পাঞ্জলা ভাল লাগিছে ন ভাল লাগিছে কেনেকুৱা লাগিছে নাহি কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে বঢ়িয়া আমি উমিয়াম লেক চাই এতিয়া আকৌ হাইৱেত এইটো হাইৱে 4 লেন নহয় 2 লেন এইটো ডাইৰেক্ট বাংলাদেশলৈ যোৱা যোনটো হাইৱে শিলচৰ বাংলাদেশ এফালে যাব পাৰে এতিয়া আমি জেগাডোখৰত ৰখিছোঁ জেগাডোখৰ নামটো ইমান ভালকৈ নাজানো ইয়াত চাহ খালোঁ আমি গোটেইকেইটাই মিলি চাহ আৰু ব্ৰেড এতিয়া আমি যাম আগলৈ আৰু 60 কিলোমিটাৰমান আছে আমি এতিয়া এটা ভিউ পইণ্টত ৰখিছোঁ ভিউ পইণ্টৰ পৰা তললৈ চাই দেখিছোঁ ইয়াত ক্ৰপ ফিল্ড দেখিছোঁ আমি ইয়াত মানুহবিলাকে খেতি কৰে তলৰ জেগাখিনিত চাওক আপোনালোকে এয়া যে দেখিছে আপোনালোকে এইটো বকলা পাহাৰ বকলা মাটি আমাৰ মন দুখিত কৰে গছ গছনি সেউজী ধৰাই আমাৰ মন আনন্দিত কৰে ভাল হৈছে
আমি আহি এখন টাউন পালোহি। টাউনখন এটা তিনিআলিটোৰ ৰাইট ছাইডে গ'লে আমি ডাউকি আৰু জোৱাই যাব পাৰিম, আৰু লেফ্ট ছাইডে গ'লে আমি যাব পাৰিম আগৰতলা। আৰু চিধা ৰাস্তা নাই, কিন্তু চিধা দেখুৱাই আছে, চিধা গ'লে শিলচৰ। পাঁচ 6 কিলোমিটাৰমান ৰাস্তাটো অলপ বেয়া আছে, বেয়া মানে অলপ বেছিকৈ বেয়া। তথাপি পাহাৰৰ মাজে মাজে আহি ভাল লাগিছে। এতিয়া আমি ইয়াত কাঞ্চৰি ফল চাই পেলাই ভাগৰ লাগিছে, অলপ তাত বহিছোঁ গছৰ তলত বহিছোঁ অলপ। এতিয়া আমি খাদ্য ঘৰৰ পৰা লৈ আহিছোঁ, সেই খাদ্য আমি খাম, এইটো ভৰাই লৈ আহিছোঁ আমি, তাক খাম। খোৱাৰ পিছত আমি যাম ডাউকি। আমি খোৱা বোৱা কৰি এতিয়া আকৌ ডাউকিলৈ যাত্ৰা কৰিছোঁ। ইয়াৰ পৰা ডাউকিলৈ আৰু 30 কিলোমিটাৰ আছে।
ডাউকি আৰু কিমান কিলোমিটাৰ আছে 4 কিলোমিটাৰ ডাউকি আৰু 4 কিলোমিটাৰ আছে আমি এতিয়া ৰাস্তাটো ইপাৰে বাংলাদেশ ইয়াৰ পৰা দেখা পায় আপোনালোকে বাংলাদেশটো চাওক বাংলাদেশটো ইয়াৰ পৰা কেনেকৈ দেখা পায় আমি এতিয়া পাহাৰৰ পৰা চাই আছোঁ এয়া চাওক তলৰ যোনখিনি ডাউন এৰিয়া এই গোটেইখিনি বাংলাদেশ গোটেইখন বাংলাদেশ ডাউকি ৰিভাৰ পাই গ'লোহি এতিয়া আমি ইয়াত ব'টিং কৰিম ব'টিং কৰাৰ পিছত আমি ঘৰলৈ যামগৈ আহক আমি ব'টিং কৰোঁ তাৰ কথা এটা শুনক আপোনালোকে এই চাইনব'ৰ্ডখন যে দেখিছে চাইনব'ৰ্ডৰ সিটো চাইডে বাংলাদেশ আৰু এইটো পাৰে আমাৰ ভাৰত এই মানুহখিনি যে দেখিছে মানুহখিনি গোটেই বাংলাদেশৰ মানুহ এয়া চাওক ছেফটিৰ কাৰণে আমাক লাইফ জেকেট পিন্ধাই দিছে আমি এতিয়া নাৱত উঠিম ইয়াত আমি এতিয়া ব'টত উঠিছোঁ আজলা মুন্না হাই দিয়া চাওক আপোনালোকে পানীখিনি কিমান চাফা পুৰা ক্ৰিষ্টেল ক্লিয়াৰ তলৰ পাথৰবিলাক দেখা পায় চাওক আমি ব'টিং কৰা কিছুমান মুহূৰ্ত আপোনালোকে চাওক আমাৰ ব'টিং কৰি হৈ গ'ল এতিয়া আমি ডাইৰেক্ট ঘৰলৈ যামগৈ সেইকাৰণে ব্লগটো মই ইমানতে শেষ কৰিলোঁ আকৌ লগ পাম গুড বাই